নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি টেবুল ফেনৰ ছুইচ, ৰেজিষ্টাৰ আৰু AC চাপ্লাই কানেকশ্যন কৰোৱা হওক। এই নীলাডাল হ'ল ষ্টাৰ্টিং কইলৰ কেবুল আৰু ক'লাডাল হ'ল কেপাচিটৰ। কইলৰ পৰা 3ডাল ৱায়াৰ ওলাইছে, ৰঙাডাল হ'ল কমন আৰু বগাডাল হ'ল ৰানিং কইলৰ, আৰু সেই নীলাডাল হ'ল ষ্টাৰ্টিং কইলৰ। ক'লাডালে নীলাডালে টেপ মাৰি দিলোঁ। এইডাল হ'ল এই বগাডাল হ'ল ৰানিং কইলৰ আৰু ক'লা দুডাল আছে ইয়াত, এডাল হ'ল কেপাচিটৰ, এডাল হ'ল AC চাপ্লাই আৰু এডাল হ'ল কমন। এডাল হাই স্পীড হ'ব। চলিং কৰি দিলে ভাল, নহ'লে স্পাৰ্ক কৰাৰ চান্স থাকে। এডাল হ'ল AC চাপ্লাই ফেজডাল। কিন্তু ভালকৈ লগা নাই, বহুত দিন পৰি থকা ফেন, অলপ মামতি যোৱাতে গৈছিলে, সেইকাৰণে আকৌ পুনৰ ভালকৈ কৰি দিছোঁ। এইডাল হ'ল আপোনাৰ একেবাৰে ল' স্পীড হ'ব, হালধীয়াডাল ল' স্পীড হ'ব, এই ক'লাডাল মিডিয়াম স্পীড হ'ব। আৰু ৰঙাডাল হ'ব হাই স্পীড। এই ৰঙাডাল কমনডালৰ লগত একেলগে জইন হ'ব, এইডাল হাই স্পীড হ'ব আৰু এইটো মিডিয়াম স্পীড হ'ব, আৰু এইটো একেবাৰে ল' স্পীড হ'ব। ৰঙাডাল হ'ল AC চাপ্লাই পজিটিভ আৰু ক'লাডাল বগাডাল, এফালে ক'লাডাল আছিলে, সেইডাল হ'ল আপোনাৰ নিগেটিভ। এডাল হ'ল হাই স্পীড, এডাল মিডিয়াম স্পীড, এডাল ল' স্পীড। এতিয়া ঠিকে কাম কৰিছে নাই চাওঁ আহক। এইটো হাই স্পীড, এইটো মিডিয়াম স্পীড, এইটো ল' স্পীড। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাম কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।